নমস্কাৰ। মই কিছুমান কথা মই বুজি পোৱা নাই। জুবিনদাৰ মৃত্যু হ'ল, জুবিনদাৰ মৃত্যুটো আমি সকলোৱে সহজভাৱে লোৱা নাই আৰু আমাৰ মনত এটা প্ৰশ্ন হৈ থাকিল যে জুবিনদাৰ মৃত্যু নহয়, তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। তো ইয়াৰ সন্দেহত পৰিকল্পিতভাৱে যিটো হত্যা কৰা হৈছে, আমাৰ সন্দেহ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক আইনৰ আওতালৈ আনক, সোধ-পোছ কৰক, শাস্তি দিয়ক। কিন্তু এই ক্ষেত্ৰত আমি অসমবাসী আমি গমেই পোৱা নাই যে বৰ্তমান সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আছে ক'ত। তেওঁলোকে যদি একো ভুল কাম কৰা নাই, তেওঁলোকে কিয় অসমত আহি উপস্থিত হ'ব পৰা নাই? তেওঁলোকে কিয় নিজৰ বক্তব্য ক'ব পৰা নাই, দিব পৰা নাই বক্তব্য? আৰু অসম চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকক এৰি দিলে যে। আজি ক'ত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা? আজি যদি আমি জেনেৰেল মানুহ হ'লোঁ হয়, আমি এনেকুৱা ভুল কাম কৰিলোঁ হয়, তেতিয়াহ'লে আজিতো আমি লকআপৰ ভিতৰত সোমাই থাকিব লাগিল হয়। কিন্তু তেওঁলোক যে অহা নাই, তাৰ কাৰণ কি? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, নিৰ্বাচন আহি আছে, ইয়াতে যাতে আৰু খেলি মেলি নহয়, তেওঁলোকৰ কাৰণে আপোনাক আমি হেৰাব নিবিচাৰোঁ। সেইকাৰণে এই দুজনক টানি উজৰি কেনে লৈ আহক। আৰু যদি চৰকাৰে একো নকৰে, তেতিয়াহ'লে আমাৰ অসমীয়া মানুহখিনিৰ সন্মুখত গতাই দিয়ক সিহঁতক। সিহঁতে ভুল কৰাটো হয়, 100% সিহঁতে কিবা ভুল কৰিছে, নকৰিলে সিহঁতে এনেকৈ লুকাই নাথাকে। তহঁতৰ যদি ভুল নায়েই, তহঁতৰ আহিবৰ কাৰণে কিয় সাহস হোৱা নাই? তহঁতৰ যদি ভুল নাই, তেতিয়াহ'লে জুবিনদাক যেতিয়া মুখাগ্নি কৰিলে সেইখিনি সময়ত তহঁত কিয় উপস্থিত নাথাকিলি? তহঁতৰ কিয় দম নহ'ল ইয়াতে অসমত ভৰি দিবৰ কাৰণে? তোৰ ৱাইফে দেখোন যোনদিনা জুবিনদা মৰিছিলে হাঁহি হাঁহি পেনিক এটেকৰ কথা কৈ আছিলে। ইমান হাঁহিনে ইমান ফূৰ্তি লাগিছে তহঁতৰ জুবিনদা মৰাৰ কাৰণে, যেতিয়া আমাৰ সমগ্ৰ অসমবাসী কান্দি কান্দি আমি দুখত এতিয়াও আমাৰ তেওঁৰ ছবিটো সন্মুখত অহাৰ লগে লগে চকু পানী ওলায়। কিন্তু তহঁতৰ ইমান হাঁহি যে, তাৰে আঁৰত কি ৰহস্য সোমাই আছে? তহঁত ওলাই আহ। তহঁত কোনটো গাঁতত সোমাই আছ? তহঁতক অসমৰ ৰাইজে পালে কি কৰিব তোৰ ৱাইফে তেতিয়া গম পাব। পেনিক এটেক, তোৰ ৱাইফৰ এই পেনিক এটেক কথাটো এইটো ইয়াতে ৰৈ গ'ল। তাৰমানে আমাৰ বুজি পালি, ইয়াতে ৰৈ গ'ল পেনিক এটেক। ইমান ঠাট্টাৰ সুৰৰ হাঁহি যে জুবিনদাৰ মৃত্যুক লৈ কেনে, তহঁতে এইবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগিব। সাধাৰণ এজন মানুহে, এজন ছোৱালী কিবা এটা কোৱাক লৈ কেনে যদি ইমান এটা বিশৃংখল সৃষ্টি হয়, পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াহ'লে তহঁতে কি কৰিছ? ক'ত আছ তহঁত? ক'ত লুকাই কেনে আছ? আৰু অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনালোঁ যাতে এওঁলোকক উলিয়াই আনক। এওঁলোকক ৰাখি কেনে লাভ নাই, এওঁলোকৰ তত্বাৱধান দি কেনে আপোনালোকৰ লাভ নাই। কাৰণ আমি পাহৰি নাযাওঁ, যদি চৰকাৰে ভাবিছে যে আজিকালি কৰি কেনে দিন যাব, দিন যোৱাৰ পিছত নাই, আমি অসমীয়া ৰাইজ, আমি বহুত আৱেগিক, বহুত। আমাক পইচাৰে নহয়, আমাক মৰমেৰে জুবিনদাই কিনিছিলে, জুবিনদাই মৰমেৰে আমাক লৈছিলে। গতিকে আমি সেইবোৰ পাহৰি নাযাওঁ। গতিকে চৰকাৰক এইটোৱে অনুৰোধ যে চৰকাৰে য'তেই নাথাকক কিয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক টানি লৈ আহক, সোধ-পোছ কৰক। তাৰপিছত কি হয় দেখা যাব। সিহঁতক আগতে লৈতো নাহক আপোনালোকে। ক'ত আছে সিহঁতে? লৈ আহক সিহঁতক। সিহঁত ক'ত আছে? আজি সাধাৰণ মানুহ এটাই কিবা কৰি কেনে যাওক, সি ক'ত গৈছে, কি কথা চবেই গম পায়। কিন্তু সিহঁতৰ ক্ষেত্ৰত কিয় পিছ পৰি আছে চৰকাৰ? চৰকাৰ পিছ পৰি থাকিলে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আহ্বান কৰিছোঁ, বিনম্ৰভাৱে আহ্বান কৰিছোঁ, তেওঁলোকক কিন্তু শাস্তি তেওঁলোকৰ লাগিবই। আৰু তেওঁলোকে ভুল কৰিছে। তেওঁলোকে দায়িত্বৰ পৰা হাত সাৰিছে, তেওঁলোকে দায়িত্ব পালন কৰা নাই। সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ আছিলে, মেনেজাৰৰ দায়িত্ব আছিলে মেনেজ কৰাটো, হয়নে? সাধাৰণ মানুহ যেতিয়া তেওঁৰ ওচৰলৈকে যায়, তেতিয়া তেওঁলোকক দলিয়াই পঠিয়ায়। কিন্তু তেওঁ যেতিয়া পানীলৈকে গুচি গ'ল, মৃত্যুলৈকে গুচি গ'ল, কিয় তেওঁক সেইখিনি ৰক্ষণাবেক্ষণ কিয় দিব নোৱাৰিলে? আৰু শ্যামকানু মহন্ত, তই তাতে ছিংগাপুৰত পাতিলি নৰ্থ ইষ্ট ফেষ্টিভেল, তই তোৰ নামতে বিজি হৈ থাকিলি, তোৰ টকা পইচা, তোৰ বিজনেছ। কিয় তই আমাৰ অসমৰ ৰত্নটো যে লৈ গ'লি, তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্বটো তোৰ নাছিল জানো বাৰু?
তাতেই তই শেষ, তই তোৰ দায়িত্বই পালন কৰা নাই। আজি যদি সাধাৰণ মানুহ এজনে দায়িত্ব পালন নকৰাৰ ফলত যদি কিবা এটা ডাঙৰ ঘটনা সংঘটিত হয়, সেই মানুহজনে শাস্তি পায়, তেতিয়াহ'লে জুবিন দাটোন আমাৰ অসমৰ কাৰণে কি আছিল চৰকাৰেও গম পাইছে, তইও গম পাইছ, তই য'তে নাচ তই গম পাইছ। গতিকে তোৰ লগত কি শাস্তি হ'ব লাগে সেইটো চৰকাৰখনে বিচাৰ কৰিব, আমাৰ ৰাইজে বিচাৰ কৰিব। সেইকাৰণে চৰকাৰক অনুৰোধ, য'তেই নাথাকক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, আমাক অসমৰ ৰাইজক লাগে। ধন্যবাদ।